প্ৰভু যীশুৰ নামত সকলোকে জয় মচি প্ৰিয় বন্ধুসকল মোৰ এই চেনেলত আপোনালোকক মই স্বাগতম জনাইছো আৰু এতিয়া মই যি এই ভিডিঅটো বনাইছো এই ভিডিঅটোৰ মাধ্যমেৰে মই এই বাইবেলৰ বিষয়ে ক'বলৈ বিচাৰিছো এটো বাইবেল হয় আৰু মই এই বাইবেলখন অতি কমেও বহুতবাৰ পঢ়িলো তাৰ পাছত পঢ়াৰ পাছত মই গম পাইছো যে এই বাইবেলৰ ভিতৰত কি লিখা আছে এই বাইবেলৰ ভিতৰত মই যিখিনি কথা পালো তাকে মই ক'বলৈ বিচাৰিছো সহজ ভাষাত মই ক'ব বিচাৰিছো মানে সাধাৰণ ৰূপত যে গুটিখিনি বাইবেল যেটো ইয়াত লিখা আছে ঈশ্বৰৰ বাক্য এই বাক্যত কি লিখা আছে তাকে মই থুলমূলকে ক'ব বিচাৰিছো এইখন বাইবেলত এটো এটা দাপোন হয় আৰু ইয়াতে মানুহৰ নিজৰ চেহেৰাটো চোৱা পায় মানে আমি নিজৰ চেহেৰাটোৱে চাই পাওঁ আমাৰ জীৱনৰ চেহেৰা এই আমি যেনেকৈ দাপোনত নিজৰ চেহেৰাটো চাই পাওঁ ঠিক তেনেকৈ এই বাইবেলখনত আমি নিজৰ জীৱনৰ আত্মিকতাত কেনেকৈ বাঢ়িব লাগে আৰু নিজৰ এই শৰীৰটোৱে কি বেয়া কি ভাল কৰ্ম কৰিছে এই সকলোখিনি কথা আমি ইয়াত পাওঁ যে আমি এই পৃথিৱীখন কেনেকৈ সৃষ্টি হ'ল আমাক ঈশ্বৰে কি কাৰণে সৃষ্টি কৰিলে পৃথিৱী কি কাৰণে সৃষ্টি কৰিলে গছ গছনি সূৰ্য তৰা চন্দ্ৰ কিদৰে মানে কি কাৰণে ঈশ্বৰে সৃষ্টি কৰিলে তাৰ পিছত মানুহক কি কাৰণে বনালে এই গছ গছনি জীৱ জন্তু কি কাৰণে বনালে তাৰ পৰা আমাক যে ঈশ্বৰে কি কাৰণে ইয়াত পঠিয়াইছে আকৌ যে আমি ঈশ্বৰৰ ওচৰলৈ ঘূৰি যাব লাগিব তাত ঘূৰি যোৱাৰ কি কাম কৰিলে আমি ঈশ্বৰৰ ওচৰলৈ ঘূৰি যাব পাৰিম আৰু ঈশ্বৰে আমাক পুনৰাই কিয় লৈ যাব নিজৰ ওচৰলৈ আৰু যি বেয়া কাম কৰিলে আমাক যদি আমি বেয়া কাম কৰো তে বেয়া কাম কৰিলে কি হ'ব এই সকলোখিনি কথা এই বাইবেলত লিখা আছে এই বাইবেলখন ঈশ্বৰৰ বাণী হয় ঈশ্বৰৰ বাক্য হয় ইয়াতে ঈশ্বৰৰ সকলোখিনি কথা এই বাইবেলত লিখা আছে গতিকে এই বাইবেলটো আমি যিমান আত্মিকতাৰে যদি আমি অধ্যয়ন কৰিম তেতিয়া আমি গম পাম যে বাইবেলখনত কিমানখিনি কথা লিখা আছে আৰু কিমানখিনি কথা আমি এই বাইবেলৰ ভিতৰত মানে জানিব পাৰিম এই বাইবেলখন আমাক আত্মিকতাৰে সম্পূৰ্ণ আত্মিকতাৰে আমাক এই বাইবেলখন পঢ়িব লাগিব তেতিয়া আমি সকলোখিনি কথা গম পাব পাৰিম আৰু আমাৰ যে ঈশ্বৰৰ লগত যি সম্পৰ্ক আছিলে যি সম্পৰ্ক যেতিয়া সৃষ্টিৰ সময়ত যেতিয়া আদম আৰু হাৱাক বনালে সেই সময়ত ঈশ্বৰ আৰু মানৱ জাতিৰ লগত মানে মানুহৰ লগত যি সম্পৰ্ক আছিলে সেই সম্পৰ্কখন কেনেকৈ টুটি গ'ল মানে ছিঙি গ'ল তাৰপাছত সেই ছিঙি যোৱাটো পুনৰাই জোৰা দিবলৈ পুনৰাই জোৰ কৰিবলৈ যীশু সৰগৰ পৰা তললৈ নামি আহিলে এই সকলোখিনি কথা এই বাইবেলতে লিখা আছে আমি ঈশ্বৰৰ সৃষ্টি হওঁ আমাক ঈশ্বৰে সৃষ্টি কৰিছে আমাক এই পৃথিৱীত পঠিয়াইছে আকৌ যে আমাক পৃথিৱীৰ পৰা পুনৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি যাব লাগিব তাতে গৈ আমাক দুটা ঠাই পোৱা যাব এটা হ'ল নৰক যিটো আমাৰ কাৰণে বনোৱা নাই মানুহে কয় যে বেয়া কাম কৰিলে নৰকত যাব লাগে কিন্তু নৰক একচুৱেলি আমাৰ কাৰণে বনোৱা নাই এই নৰকটো কাৰ কাৰণে বনাইছে আৰু আমি যে ঈশ্বৰৰ সৃষ্টি হওঁ আমাক যে সৰগত যাব লাগে ঈশ্বৰৰ ওচৰত যাব লাগে আমি কি কৰিলে আকৌ পুনৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি যাব পাৰিম এই সকলোখিনি কথা এই বাইবেলত লিখা আছে আৰু আমাক এই পৃথিৱীত কেনেকৈ খোজ দিব লাগে মানে মানুহৰ লগত কেনেদৰে থাকিব লাগে সকলোখিনি কথা এই বাইবেলতে লিখা আছে গতিকে মই পুনৰবাৰ ক'ব বিচাৰিছো যিসকলে এই বাইবেলখন পঢ়া নাই এওঁলোকে পঢ়িব লাগে আৰু আত্মিকতাৰ ৰূপত পঢ়িব লাগে শাৰীৰিক ৰূপত চকুৰে চাই যে পঢ়িলে একো গম নাপায় এক কাহিনীৰ দৰে লাগিব কিন্তু যদি আত্মাৰ ভিতৰেদি যদি আমি এই বাক্যবোৰ পঢ়িম তেতিয়া সকলোখিনি কথা আমি গম পাম যিদৰে মই গম পালো আপোনালোকেও গম পাব পাৰিব গতিকে
মোৰ খ্ৰীষ্ট ভাই ভনী আছে সিহঁতকো মই ক'ব বিচাৰিছোঁ যে এওঁলোকেও পঢ়ক আৰু যিসকলে পঢ়া নাই যিসকলে কয় খ্ৰীষ্টীয় মানুহক ঘিণ কৰে বহুত ধৰণৰ কথা কয় এওঁলোকক ক'ব বিচাৰিছোঁ যে বাইবেলখন এবাৰ আপোনালোকে পঢ়ক পঢ়িলে গম পাব এই বাইবেলখনৰ ভিতৰত যে কি লিখা আছে তেতিয়া আপুনি নিজেই গম পাব আৰু তাৰ পাছত নিজে ডিসাইড কৰিব যে সত্য ঈশ্বৰ কোন হয় আমি মানি থকাটো হয় নে এই বাইবেলৰ ঈশ্বৰ সত্য হয় গতিকে মই ইমানেই ক'ব বিচাৰিছোঁ আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় মা